নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ হোৱাট ডাজ লিটল বাৰ্ডি সে পাঠটো আৰম্ভ কৰিম। হোৱাট ডাজ লিটল বাৰ্ডি সে, সৰু চৰাই পোৱালীজনীয়ে কি কয়? বাৰ্ডি মানে চৰাই পোৱালী। হোৱাট ডাজ লিটল বাৰ্ডি সে ইন হাৰ নেষ্ট এট পিপ অফ ডে। পিপ অফ ডে মানে দুকমুকালি। দুকমুকালিতে তাইৰ বাঁহটোত চৰাই পোৱালীজনীয়ে কি কয়? লেট মি ফ্লাই চেজ লিটল বাৰ্ডি। সৰু চৰাই পোৱালীজনীয়ে কৈছে মোক উৰিবলৈ দিয়া। মাদাৰ লেট মি ফ্লাই এৱে। মা মোক উৰি যাবলৈ দিয়া। তাৰমানে দুকমুকালিতে তাইৰ বাঁহটোৰ পৰা সৰু চৰাই পোৱালীজনীয়ে মাকক কৈছে মা মোক উৰি যাবলৈ দিয়া। তেতিয়া মাকে কি কৈছে? বাৰ্ডি ৰেষ্ট এ লিটল লংগাৰ টিল দ্য লিটল উইংছ আৰ ষ্ট্ৰংগাৰ। মাকে কৈছে বাৰ্ডি তোমাৰ পাখিবোৰ মজবুত হোৱালৈকে তুমি কিছু সময় জিৰণি ল'ব লাগিব। চ' চি ৰেষ্ট এ লিটল লংগাৰ দেন চি ফ্লাইজ এৱে। সেয়ে তাই কিছু সময় জিৰণি লৈ থাকিল আৰু যেতিয়া তাইৰ পাখিবোৰ মজবুত হৈ পৰিল তেতিয়া তাই উৰি গ'লগৈ। এইখিনি আছিলে কবিতাটোৰ অসমীয়া ভাঙনি। কবিজনৰ নাম হৈছে আলফ্ৰেড টেনিছন। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।